নমস্কাৰ বন্ধুসকল, অতি কম সময়তে বনাব পৰা আৰু খাবলৈ বিৰাট টেষ্টি হোৱা এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আজি ভাবিলোঁ, সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে মই এটা পাত্ৰত কচুখিনি ভালকৈ ধুই থৈ দিছোঁ আৰু এখন কেৰাহীত মই তেল গৰম হ'ব দিছোঁ। তেলটো মই বেছি দিয়া নাইকিয়া, তাতে মই তেজপাত আৰু পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ গলিব দিম যাতে পিঁয়াজখিনি তেলত মিলি যায় আৰু গেছটো মিডিয়াম কৰি ৰাখিব। তো এই কচুখিনি মই আজি বিশেষ কেইটামান বস্তু দিম আৰু মোৰ বিৰাট ভাল লাগে এনেকৈ খাই। নাজানো আপোনালোকৰ কেনেকুৱা লাগে, আশা কৰিছোঁ আপোনালোকেও ভাল পাব বনাই খাব আৰু কেনেকুৱা হয় খাবলৈ প্লিজ কমেণ্ট কৰি জনাব। তো এতিয়া মই এই পিঁয়াজখিনি অকণমান ভাজিব দিছোঁ যাতে পিঁয়াজখিনি তেলৰ লগত মিলি যায়, কিন্তু ৰঙচুৱা কৰালৈকে নাভাজোঁ। তো ইয়াত এতিয়া মই দিম 4টা কেঁচা জলকীয়া। যদি আপোনালোকে বেছি জলকীয়া জ্বলা ভাল পায় তেন্তে বেছি জ্বলা দিব আৰু যদি কম ভাল পায় তেন্তে কম দিব। ঘৰৰ সকলোৱে খাব, সেইকাৰণে জ্বলাটো অলপ কমাই মই দিছোঁ। তো এতিয়া জলকীয়াখিনি দিয়াৰ পিছত মই ইয়াতে দি দিছোঁ কচুখিনি দেখিছে মই ডাঙৰকৈ ৰাখিছোঁ, কাৰণ কচুখিনি পটককৈ সিজিয়ে যায়, জহিয়ে যাব ঢাকনা মাৰি দিয়াৰ লগে লগে। এই ৰেচিপিটো খুব কম সময়তে বনাব পাৰি, সেইকাৰণে মোৰ বিৰাট ভাল লাগে। তো কচুখিনি দিয়াৰ পিছত মই ইয়াত দিছোঁ নহৰুটো খুন্দি দিছোঁ। ইয়াতে হালধি দিছোঁ জোখ অনুযায়ী আৰু দেখিছে আপোনালোকে নহৰুটো মই ইয়াত নিদিলেও হয়, কিন্তু মই এইটো ঔষধ হিচাপে ব্যৱহাৰ কৰিছোঁ, যিহেতু কচুটো এবিধ শাকতেই পৰে আৰু শাক বস্তুটো নহৰুটো দি দিলে হজমটো সোনকালে কৰে। আৰু এয়া চাওক পাঁচফোৰণ দিছোঁ। আপোনালোকে এটা কথা মন কৰিব, মই পাঁচফোৰণখিনি তেলত দিয়া নাই, কাৰণ মই তেলত দিলে দেই যাব পাৰে, সেইকাৰণে দিয়া নাই। আৰু সোৱাদ অনুসৰি ইয়াত নিমখ দিছোঁ। পাঁচফোৰণটো ক'লা হৈ দেই যায় বুলিয়ে মই পাঁচফোৰণটো ইয়াত দিছোঁ, যাতে বস্তুটোৰ গোন্ধটো ওলায় কিন্তু বস্তুবিলাক দেই নাযায়। সেইকাৰণে এতিয়া মই এইখিনি ভালকৈ ঢাকি দিয়াৰ আগতে ভাজি থাকিম। ভাজি ইয়াতে আপোনাৰ দিছোঁ অলপমান জিৰা গুড়িটো আপোনালোকৰ অপশ্যনেল হয়, আপোনালোকৰ ইচ্ছা, আপোনালোকে দিলে দিব পাৰে, নিদিলেও কোনো কথা নাই। তো ইয়াত মই দিছোঁ, তাৰপিছত দিছোঁ অলপমান বিলাহী কাটি থোৱা। যিহেতু মই জ্বলা টেঙা দুয়োটাই মই বনাব বিচাৰিছোঁ, সেইকাৰণে টেঙা দিছোঁ। আৰু বুটটো অপশ্যনেল হয়, কাৰণ প্ৰায় মানুহে বুটটো কচুত নিদিয়েই নহয় জানো, কিন্তু মই বিশেষকৈ কচু ঢেকীয়াত বুটটো দিলে বিৰাট ভাল পাওঁ। আপোনালোকে ভাল নাপায় যদি নালাগে দিব, কিন্তু আপোনালোকে এদিন নতুনকৈ যদি বনাব বিচাৰে আপোনালোকে দি চাব পাৰে, সঁচাকৈ বিৰাট ভাল লাগে বুট দিলে। সেইকাৰণে মই কেইটামান বুট ইয়াত দি দিছোঁ। তাৰপিছতে এইখিনি ভালকৈ লৰাব আৰু মোৰ ওচৰত আজি বনোৱাত সহায় কৰি আছে, প্ৰাণজিতো বনোৱাত সহায় কৰি আছে। তো এতিয়া এইখিনি মই ভালকৈ ঢাকি দিছোঁ 20 মিনিটমানৰ কাৰণে। 20 মিনিটৰ পিছত মই ঢাকনা খুলি যেতিয়া লৰাইছোঁ, দেখিছে আমাৰ ভাজি প্ৰায় হৈ গ'ল। তো এয়া চাওক বন্ধুসকল, আমাৰ ভাজি কচু বুট বিলাহী ভাজিখন হৈ গ'ল বনাই। মই ইয়াত গাৰ্নিছৰ কাৰণে এটা পদিনা পাত আৰু অকণমান নেমু ব্যৱহাৰ কৰিছোঁ। সঁচাকৈ দেখাতে বহুত লোভনীয় হৈছে নহয় জানো। এনেকৈ আপোনালোকে বনাই খাই চাবচোন, সঁচাকৈ বিৰাট ভাল লাগে।